হাই ফ্ৰেণ্ডছ, তুলিকাছ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা মটনৰ ৰেচিপি লৈ আহিছোঁ। মটনটো মই কেনেকৈ বনাওঁ চাওঁ হওক। মটনৰ ৰেচিপিটো বনাবলৈ আমাক লাগিব আদা, নহৰু আৰু মই এইটো শুকান জলকীয়াটো অলপ বইল কৰি লৈছোঁ আৰু পিঁয়াজ। সেইটো গৰম হৈছে, এতিয়া মই ইয়াত ঘিউ দিছোঁ। আৰু মই এই ঘিউত আপোনালোকে এনেকৈ পিঁয়াজখিনি ঘিউত ভাজি খাই চাবচোন কেনেকুৱা লাগে। পিঁয়াজখিনি ঘিউত ভাজি মিক্সিত পিচি ল'ম। অকণমান ৰং এটা অহালৈকে এনেকৈ পিঁয়াজখিনি ভাজি থাকিব। তেতিয়া মাংসৰ টেষ্টটো খুব বেলেগ হৈ যায়। কেৰাহীটো গৰম হ'ল, জুইটো কমাই দিব। কেৰাহীটো গৰম হৈ যোৱাৰ পিছত কেৰাহীত মই তেল দি দিছোঁ, মিঠাতেল দিছোঁ। মন গ'লে আপোনালোকে ঘিউ দিব পাৰে। ছাগলী মাংস ঘিউ দি বনালেও ভাল লাগে খাই। তেল কম হোৱা যেন দেখিছোঁ আৰু অকণ দি দিছোঁ। তেল গৰম হৈ গ'ল, মই তেজপাত দি দিছোঁ। জলকীয়া, নহৰু, আদাৰ পেষ্টটো দি দিছোঁ। বটা মাৰিছিলে, চকু পানীবোৰ ওলাই গ'ল তেলৰ সেইটোৱে। এনেদৰে অলপ সময় পিঁয়াজ, নহৰু, সেই জলকীয়াৰ পেষ্টটো অলপ সময় ভাজি লওঁ এনেকৈ। ইয়াৰ পৰা তেলটো ফুটি নোলোৱালৈকে। ইয়াত মাংস মই লৈছোঁ ছাগলী মাংস আধা কেজি, আৰু মাংসখিনি মই দিনতে মেৰিনেট কৰি থৈ দিছিলোঁ। মেৰিনেট কৰোঁতে দিছিলোঁ জিৰা, হালধি, জিৰা গুড়ি, হালধি গুড়ি আৰু শুকান জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি, আৰু লগত অকণমান ভিনেগাৰ দি পেলাই মই নিমখ লগত দি পেলাই মেৰিনেট কৰি থৈ দিছিলোঁ। এতিয়া মাংসখিনি ইয়াত দি দিম। জুইটো কমাই দিব। জুইটো বঢ়াই দিব। জুইটো বঢ়াই পেলাই লৰাই দিব। আপোনালোকে এনেকৈ বনাই খাই চাবচোন। খাই পেলাই মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। জুইটো আকৌ অকণমান কমাই দিব। এতিয়া মই পিঁয়াজখিনি যে ভাজি লৈছিলোঁ ঘিউত, সেই পেষ্টখিনি এতিয়া দি দিম। লৰাই লৈছোঁ।
বিশেষকৈ বনালে পোলাও লগত খাবলৈ ভাল হয়, ৰুটিৰ লগত খাবলৈ ভাল হয়, ভাতৰ লগতো খাব পাৰি, কিন্তু পোলাও আৰু ৰুটিৰ লগত খাবলৈ বেছি ভাল লাগে এনেকৈ বনালে। ইয়াছো মই 2 চামুচ দৈ লৈছোঁ, অলপ ধনিয়া পাউডাৰ লৈছোঁ, অলপ জিৰা পাউডাৰ লৈছোঁ, লং, ইলাচি, ডালচেনি পাউডাৰ বনাই পেলাই মই এইটো নিজে বনাওঁ, সেয়া লৈছোঁ, জিৰা আৰু অলপমান দি দিছোঁ। মছলাটো আপোনালোকৰ নিজৰ ওপৰত কথা। যদি আপোনালোকে বেছি মছলাদাৰ খাই ভাল পায় তেতিয়াহ'লে বেছি ল'ব, আৰু যদি কম খাই ভাল পায় তেতিয়াহ'লে কমাই দিব। আৰু এইখিনি গোটেইখিনি মই মিক্স কৰি পেলাই তাত দি দিম। ইয়াত দেখিছেনে কালাৰটো চেঞ্জ হৈ গ'ল, মাংসৰ কালাৰটো চেঞ্জ হৈ গ'ল। এই কালাৰটো চেঞ্জ হৈ যাব, তেতিয়া মই এইটো দৈত বনোৱা পেষ্টটো ইয়াত দি দিম। আৰু এটা কথা, মাংসই হওক বা যিকোনো ধৰণৰ ভাজি বনাওঁতেই হওক, বিশেষকৈ মাংস বা মাছৰ এনেকুৱা ধৰণৰ ক্ষেত্ৰত আপোনালোকে কেৰাহীত মাংস দি পেলাই এৰি থৈ নাযাব। সেইটো বনাওঁতে ওচৰতে থাকিব, লাগিলে কিবা এখন আনি চকী নহ'লে টুলত ওচৰত বহিব পাৰে অকণমান সময়ৰ কাৰণে, কিন্তু এৰি থৈ নাযাব, কাৰণ এইটো ভাজি ভাজি বনাব লাগিব। জুইটো অলপ বঢ়াব লাগিব, অলপ কমাব লাগিব, তাৰমানে ক'বলৈ গ'লে ভাজি ভাজি বস্তুটো বনাব লাগিব। মই এতিয়ালৈকে পানী ব্যৱহাৰ কৰা নাই, এনেকৈ ভাজি ভাজি বনাব। জুইটো অকণমান বঢ়াই দিব এতিয়া, তাৰপৰা অকণমান দেৰি পিছত আকৌ কমাই দিব। সেইকাৰণে মই কৈছোঁ যে ভাজি ভাজি বনাব, জুই কমোৱা বহোৱা কৰি কৰি। আমাৰ পুৰা কালাৰটো আহি গৈছে, এতিয়া মাংসত মই পানী দি দিম। মই ইয়াত 1 গিলাচ পানী দিছোঁ। জুইটো মাজে মাজে এডজাষ্ট কৰি থাকিব, কোমোৱা বহোৱা কৰি থাকিব। এতিয়া দেখিছে পুৰা তেল বিৰিঙি গ'ল, দেখিছেনে? তাৰমানে এতিয়া মাংস হৈ গ'ল আৰু এনেকৈ তেল বিৰিঙাৰ পিছত গেছটো বন্ধ কৰি দিব। তেতিয়াহ'লে এয়া আমাৰ মটন ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই খাই চাব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। তেতিয়াহ'লে আজিলৈ মোৰ ভিডিঅ'টো ইমানেই, চোৱাৰ বাবে ধন্যবাদ। আৰু যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, আৰু ছাইডতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আৰু নতুন আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই যায়। ধন্যবাদ।